নমস্কাৰ, আজি বনালোঁ ভীমকলৰ কলপচলা মচুৰ দালিৰ লগত। যিসকলে মচুৰ দালি নাখায় তেওঁলোকে মচুৰ দালি নিদিলেও হ'ল, মুগ দালি অকণমানো দি ল'ব পাৰে। মই কিন্তু মাছৰ মাথাৰ লগতে খাই কিন্তু বেছি ভাল পাওঁ দেই। এইদৰে বাহিৰৰ অংশ ভালকৈ গুচাই ভিতৰৰ কোমল অংশ মিহি মিহিকৈ কুটি ল'লোঁ। যিসকলৰ হাই ইউৰিক এচিড বা হাই কলেষ্ট্ৰল বা কিডনী ষ্টোন আছে তেওঁলোকৰ বাবে কলপচলা বিশেষভাৱে ভাল, কাৰণ কলপচলাত মেগনেছিয়াম, পটেছিয়াম আৰু চলিবল ফাইবাৰৰ প্ৰচুৰ পৰিমাণে থাকে। আৰু বহুতে কলপচলা মিহিকৈ কুটি তাৰ পৰা ৰস উলিয়াই পিচি ৰস উলিয়াই সেই ৰসো খায়। আৰু এইদৰে মই মিহি মিহিকৈ কুটি তাক ধুনীয়াকৈ মোহাৰি ল'লোঁ যাতে ধুনীয়াকৈ কোমল হৈ যায়। তাৰপিছত কেৰাহী এখনত তেল দি তাতে শুকান জলকীয়া, কাটি থোৱা পিঁয়াজ, পিচি থোৱা আদা নহৰু আৰু কেঁচা জলকীয়াখিনি দি অলপ সময় ভাজি ল'লোঁ। তাৰপিছত তিয়াই ৰখা মচুৰ দালিখিনি দি আকৌ অকণ সময় ভাজি ল'লোঁ আৰু তাৰপিছত কলপচলাখিনি দি দিলোঁ। তাত আদা, হালধি আৰু নিমখ দি মই ভালকৈ ভাজি ল'লোঁ আৰু অলপ আধা ভজা হোৱাৰ পিছত তাত অকণমান গৰম পানী দি ঢাকন মাৰি সিজিবলৈ দিলোঁ। এনেকৈ দুবাৰ এবাৰ ঢাকন মাৰি সিজিবলৈ দি লৰাই দিয়াৰ পিছত মোৰ কলপচলাখিনি যেতিয়া পানী কমি গ'ল তাত মই অকণমান গৰম মছলা আৰু জালুকৰ গুড়ি দিলোঁ আৰু মোৰ কলপচলা তৈয়াৰ হৈ গ'ল। আৰু খাই আমেজ ল'লোঁ। আশা কৰোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পালে। কিন্তু এটা কথা, আমি যেতিয়া স্কুলত পঢ়িছিলোঁ তেতিয়া আমাক এটা শব্দত প্ৰকাশ কৰা থৈছিল যে খাবলৈ অনা কলপুলি, আৰু আমি লিখিছিলোঁ পচলা। গতিকে মানুহৰ মাজত মই এইটোৱে দেখিছোঁ যে সৰু কলপুলি এটা লৈ আহে পচলা খাম বুলি, কিন্তু মই জানেনে ডাঙৰ কলগছ বুলি যিটো কওঁ কলপুলি, তাৰ মানে একে বহুতটা বাকলি এৰোৱাৰ পিছত যিটো কোমল অংশ সেইটোহে খাই মই বেছি মজা পাওঁ। হয়নে নহয় ক'বচোন বাৰু? নে সৰু কলপুলিটোৰেই ভিতৰৰ অংশটো ভাল লাগে? মোৰ ডাঙৰ কলপুলি বা আমি ডাঙৰ কলগছ বুলি যিজোপা কওঁ তাৰ ভিতৰৰ পচলাটোহে বেছি ভাল লাগে কিন্তু।